ভিডিও লাস্টলৈকে আপোনালোকে চাব, চিন্তা চাব, তেনেহ'লে গম পাব। চেনেলটো ছাবস্ক্ৰাইব ঘৰত যোৱাৰ পিছত SDO ছাৰে অৰ্ডাৰ দিছে কাৰেণ্টটো কাটিবৰ কাৰণে। পিছত SDO ছাৰক মই গৈ সুধিলোঁ, ছাৰ আপোনালোকে যে কাৰেণ্টটো কাটিবৰ কাৰণে অৰ্ডাৰ দিছিল জানো, কিমান টকা বিল আছে? SDO ছাৰে কৈছে তাত দেউতাকৰ নামত কাৰেণ্ট বিল আছে, সেইকাৰণে আমি পুতেকৰ নামত কাৰেণ্ট বিলটো কাটি দিছোঁ। আমি কৈছোঁ পুতেক যিটো ছেপাৰেট হৈ আছে, একেলগে মাটি বাৰীও আলাদা আলাদা, সিহঁতৰ ঘৰত সিহঁতে কাৰেণ্ট নিদিয়ে, তাৰ কাৰেণ্ট বিল ক্লিয়াৰ আছে, তেনেহ'লে কাৰেণ্টটো আপোনালোকে কাটিব নোৱাৰে। সিহঁতে কাৰেণ্ট কাটি ডাইৰেক্ট গুচি আহিছে। পিছত আহি SDO ছাৰক সুধিলোঁ, ছাৰ আপোনালোকে যে কাৰেণ্টটো কাটিলে কনজিউমাৰত কিমান টকা বিল আছিল আপোনালোকে কওকচোন। SDO ছাৰে একোৱে নকয়, কাৰেণ্ট বিলটো কনজিউমাৰটো আপোনালোকে চেক কৰক, 1 টকা বিল নাই, 1 টকা বিল নাই, ফুল বিল ক্লিয়াৰ আছে। মাৰ্চ মাহত আমি 20,000 কিমান টকা বিল বিদ্যুৎ কৰ্তন কৰিছে, এতিয়া ৰাতি আহি বিদ্যুৎটো কৰ্তন কৰিছে, সিহঁতে SDO ছাৰ নিজে আহি কৰ্তন কৰিছে। মেইন দালালটো হৈছে আব্দুল্লাহ, মেইন দালাল হৈছে আব্দুল্লাহ বুলি এটা ল'ৰা কয়, দালাল হয় এইটো। মানুহৰ কাৰেণ্টৰ কিবা কিবি কৰি কাৰেণ্ট দিলে মানুহৰ আগত পইচা খোজে, মানুহৰ পৰা পইচা খোজে, 5,000 টকা দিয়া, আমি এইটো মেনেজ কৰি দিম। পইচা পাই বুলি পুতেকৰ লাইন কাটি দিছে, আব্দুল যিটো কয় কিছুদিন আগত মোৰ 10,000 টকা কাৰেণ্ট বিল আহিছে, তাৰ লগত কথা পাতিছো, সি মোক কৈছে 5,000 টকা দিয়া, মই মেনেজ কৰি দিম। এনেকুৱা দালাল হয় আব্দুল মানে কালেক্টৰ কাম কাজ কৰে। মোৰ তাত ফুল ভিডিঅ' ফুটেজ আছে, যদি আপোনালোকে কথা আব্দুলৰ ফুল ৰেকৰ্ডিং কথা আছে মোৰ, আৰু যাৰ লগত তাৰো ফুল ৰেকৰ্ডিং আছে। আমি অফিচত কথা পাতিছো, সেইটো আমাৰ ৰেকৰ্ডিং আছে, চব ৰেকৰ্ডিং আছে। যদি আপোনালোকৰ লাগে, পিছত আমি প্ৰশাসনৰ লোকক আমি IC ছাৰক সুধিলোঁ যে ছাৰ আপোনালোকে যে কাৰেণ্টটো আপোনালোকে চিকিউৰিটি লগত লৈ আহিছে, আপোনালোকে কাৰেণ্টটো কাটিলে, আপোনালোকে জানে নেকি কিমান টকা বিল আছিলে? কিমান টকা বিল দিলে? মানুহৰ বিল আছে 38 টকা। পিছত আৰু কনজিউমাৰটো কিবা কিবি খেলি লাগি আছে। বিদ্যুৎ মন্ত্ৰীক এটাই কৈছোঁ যে আমাৰ অসমত যেনেকুৱা কাৰেণ্ট চলি আছে, এনেকুৱা হ'লে আমাৰ গৰীব দুখীয়া মানুহবিলাক মৰি যাব। সেইটো SDO ছাৰ আৰু যিমানখিনি কাৰেণ্টৰ মানে কৰ্মচাৰী সকল যিমানখিনি আছে, গোটেইখিনিয়ে মানে একদম মানে দালালি কৰে, গোটেই মানে আহি খালি পইচা খোজে। কারেন্টের বিল লাগছে কারেন্টের